অফ গাইজ দেখা পাইছে মোৰ ক্ৰীম চাওক কেনেকুৱা দেখা হৈ গৈছে মানে এনেকুৱা ফেটিছিলোঁ ক্ৰীমটো মানে এনেকুৱা হৈ গৈছে আৰু এতিয়া আমি এই স্পেটচুলাৰ ডালেৰে আমি এতিয়া ক্ৰীমখিনি তাৰ পৰা সাইড কৰিম আৰু পুৰা মানে হেৰি হৈ গৈছে গাইজ মানে এই ক্ৰীমটো পুৰা মানে ফেটা হৈ গৈছে আৰু পুৰা টান হৈ গৈছে আৰু এনেকুৱা ক্ৰীম মানে ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু মানে বেলেগ আৰু এতিয়া আমি ফাইনেল ডেকোৰেশ্যন কৰিম যিহেতু ইফালে আমি ধুনীয়াকৈ মানে ক্ৰীমখিনি লাৰি দিছোঁ যিহেতু 1 কেজিৰ কাৰণে কেক বনাব লাগিব সেইকাৰণে তো এয়া চাওক ক্ৰীম আৰু ইফালে আমাৰ স্পঞ্জো হৈ গৈছে ধুনীয়াকৈ দুটা স্পঞ্জ আছে ইয়াতে দুটা বনাব লাগিব আৰু এয়া আমি ফাৰ্ষ্ট টাইম মানে এইটো উলাই লৈছোঁ যিটো লেয়াৰটো স্পঞ্জটো আৰু এতিয়া আমি 3টা লেয়াৰ কাট কৰিম আৰু আপোনালোকে যিগিলাকে মানে বিগিনাৰ্ছ হয় তেওঁলোকে মানে ফুটা লৈ কিনে ধুনীয়াকৈ কৰি দিব পাৰিব যদি তেনেকুৱাকৈ লাগে আপোনালোকে কমেণ্ট কৰিব মই বাৰু সেই তেনেকুৱাকৈ দি দিম আৰু ইফালে এয়া হৈ গৈছে আমাৰ 3টা লেয়াৰ কাটিং আৰু এতিয়া আমি ফাইনেল ডেকোৰেশ্যন কৰিম আৰু ফাৰ্ষ্ট টাইম আৰু আপোনালোকেতো জানেই ফাৰ্ষ্ট টাইম মানে যিটো মানে কাম হয় প্ৰথমৰখিনি মানে ক্ৰাছ দিয়া ক্ৰীম দিয়া চুগাৰ চিৰাপ দিয়া সেইখিনি কাম আমি গোটেইখিনি কৰি ল'লোঁ আৰু তেনেকৈ কৰিয়ে ল'ব লাগে প্ৰথমখিনি বাকী মানে বেলেগ ডেকোৰেশ্যনখিনিত মানে অলপমান টাইম লাগে তো এয়া দেখা পাইছে আমি মানে ইয়াতে কি কয় গ্ৰীণ কালাৰ আৰু আমি ব্লু কালাৰটো আমি দি কিনে এনেকুৱা এটা কালাৰ কৰি লৈছোঁ লৈ কিনে গোটেই চাইডটোত মানে এই মানে কালাৰটো দি দিছোঁ মানে ফাইনেল মানে যিটো আৰু ডেকোৰেশ্যন মানে ফিনিচিং হয় ফিনিচিঙৰখিনি আমি এই কালাৰটো দি দিছোঁ আৰু বাকী ডেকোৰেশ্যনখিনি বাৰু কৰিম বাৰু আৰু এই কেকৰ অৰ্ডাৰটো আহিছিলে আমাৰ বাইদেউ এজনীৰ ছোৱালীটোৰ হয় তাইৰ জন্মদিন সেইকাৰণে মানে হঠাতে বনাব দিলে দুপৰীয়া মানে কৈছিলে ফোন কৰি যিহেতু গধূলি নিব সেইকাৰণে মানে ফটাফট বনাই আছোঁ আৰু ইফালে আমি ৰেড কালাৰ লৈছোঁ ৰ'জ আৰু R11 নজলটো লৈ লৈছোঁ আপোনালোকক কৈ দিছোঁ আপোনালোকে কিছুমান কমেণ্ট কৰি থাকে আৰু নজলৰ ভিডিঅ' দেখাব বুলি কৈছিলে নজলবিলাক কিন্তু অলৰেডি মোৰ মানে নজলৰ ভিডিঅ' মানে দিয়াই আছে ইউটিউবত জুনুচকে ৰেচিপিজ বুলি মাৰি দিব আৰু ফেচবুকতো আছে আপোনালোকে ফেচবুকত যদি চাই ভালকৈ ফেচবুক পেজত দেই সেই পেজটোতো ভালদৰে আপোনালোকে দেখা পাব তো আপোনালোকে মোৰ ভিডিঅ'সমূহ ভিজিট কৰিব তেতিয়াহ'লে গম পাই যাব আৰু ফাইনেলি আমাৰ 3টা ওপৰত আৰু 2টা তলত আমি ৰ'জ দি দিছোঁ আৰু এতিয়া দিছোঁ আমি পাতৰ কাৰণে আমি মানে যিটো পাইপিং বেগ হয় তাতে আমি পাতৰ নজলটো বনাই লৈছোঁ আমি আৰু পাতৰ নজল আমি এক্সট্ৰাকৈ কিনা নাই আছে এনেই নজল কিন্তু এনেকৈ মানে ভাল লাগে এইবিলাক নজলেৰে মানে এনেকৈ পাইপিং বেগত নজল বনাই কিনে দি বহুত ভাল লাগে আৰু সেইকেইটা মোৰ যিকেইটা নজল আছে সেইকেইটা মই ইউজ নকৰোঁৱে প্ৰায় আৰু এতিয়া আমি দিছোঁ তলৰ বৰ্ডাৰটো হোৱাইট কালাৰৰ ক্ৰীম আৰু পাইপিং বেগটো দেখা পাইছেনে অলপমান মানে ফুটিছে তথাপিতো একো কথা নাই যিহেতু বেয়া হোৱা নাই নতুন হৈ আছে পাইপিং বেগটো সেইকাৰণে আমি ব্যৱহাৰ কৰি আছোঁ বেছি বেয়া হ'লে আমি পেলাই দিব লাগিব আৰু প্ৰায় এটা মানে পাইপিং বেগ ভালেখিনি 4-5 বাৰমান মানে ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াতে দিছোঁ আমি গোল্ড কালাৰৰ স্প্ৰে কালাৰটো মানে তেতিয়াহ'লে মানে অলপমান ডেকোৰেশ্যনবিলাক ভাল লাগে আৰু ওপৰত দিছোঁ আমি স্প্ৰিংকুল দি দিছোঁ হোৱাইট কালাৰ আৰু এয়া ফাইনেল হ'ল আমাৰ ফাইনেল ডেকোৰেশ্যন মানে কি সুন্দৰ লগা হৈছে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব আৰু হেপী বাৰ্থডে চুনু বুলি লিখিছোঁ গতিকে আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ' লগ পাম দেই